जोङो सिनायथि होनो नाजावदों बिनसि प्रमद बर' बिथांखौ आङो सिनायथि होनो खावलायदों लोगोसे गांसे आर'नाइ आरो गंसे आन्चलिक निखिल बर' ছাত্র সন্থাৰ 50 বছৰীয়া যি সোণালী জয়ন্তী এই সোণালী জয়ন্তীখন আমি নিজদিফিলি শাখা বৰ ছাত্ৰ সন্থাৰ অন্তৰ্গত এই বদলিন ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আমি জানুৱাৰী মাহৰ 3, 4, 5 এই তিনিদিনৰ কাৰণে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ আৰু উলহ মালহৰে আমি এই কাৰ্যসূচীটো আমি কৰিব বিচাৰিছোঁ আৰু সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি যোৱাকালি 3 তাৰিখত অৰ্থাৎ প্ৰথম দিনাখন আমি দুটা সেমিনাৰ আলোচনা চক্ৰ আমি লৈছোঁ এই আলোচনা চক্ৰৰ আৰ্থিক দিশত আমাৰ অৰ্থনৈতিক দিশত আমাৰ খেতিয়কসকলক এটা ভাল এটা উপদেশ বা পথ দেখুৱাৰ কাৰণে আমি আৰ্থিক দিশত আমি স্বাৱলম্বী কৰাৰ কাৰণে খেতিয়কসকলক লৈ পেলাই এটা আলোচনা চক্ৰ আমি লৈছোঁ আৰু মহিলাসকলক বড়ো জাতিটোক জাতি হিচাপে গঠন কৰাত আমাৰ মহিলাসকলৰ যি করণীয় কাম সেইবিলাকৰ কাৰণে আমি মহিলাসকলক লৈ পেলাই ইয়াত এটা মহিলাসকলৰ আলোচনা চক্ৰ আমি আয়োজন কৰিছিলোঁ আৰু ইয়াৰ পিছত ৰাতি আমি 3 তাৰিখৰ ৰাতিৰ আমাৰ প্ৰতিনিধি সভা হৈছে আৰু প্ৰতিনিধি সভাত আমাৰ করণীয় কামবিলাকৰ ওপৰত আমি আলাপ আলোচনা কৰিছোঁ কিছুমান সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু এই সিদ্ধান্ত লৈ পেলাই আমি পৰৱৰ্তী সময়ত কাম কৰিম আজি দ্বিতীয় দিন এই দ্বিতীয় দিনত ৰাতিপুৱা টাইমত আমি পতাকা উত্তোলন কৰিছোঁ 50 বছৰীয়া যে কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি 50টি এটা আমাৰ যি জাতীয় পতাকা নিখিল বড়ো ছাত্ৰ সন্থাৰ এই পতাকাটো আমি 50টা ইয়াত মানে হোষ্টিং কৰিছোঁ আৰু ইয়াৰ পিছত আমাৰ যি শ্বহীদসকলৰ মানে সোঁৱৰণত আমি শহীদ বেদীত মাল্যাৰ্পণ কৰিছোঁ আৰু ইয়াৰ পিছত আমাৰ সোণালী জয়ন্তী আমি উদযাপন কৰিছোঁ আৰু শান্তি সম্প্ৰীতিৰ কাৰণে আমি আমাৰ যি বড়ো সমাজত বা এই অঞ্চলত শান্তি সম্প্ৰীতি আমি বজাই ৰখাৰ কাৰণে এটা শান্তিৰ প্ৰতীক হিচাপে আমি এজোৰা পাৰো আমি এৰিছোঁ আৰু ইয়াৰ পিছত আজি আমাৰ যি 1972 চনত যেহেতু নিখিল বড়ো ছাত্ৰ সন্থাৰ জন্ম হৈছিল তামোলপুৰ আঞ্চলিক আৰু 1972 চনৰ পৰা যিসকল আমাৰ নেতাসকলে জাতিটোৰ কাৰণে নিজৰ বহুমূলীয়া সময় মানে আমাক উৎসৰ্গিত কৰিলে তেখেতসকলক আমি আজি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলক আমি সম্বৰ্ধনা জনোৱাৰ এটা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু ৰাতি আমি আমাৰ যি নেশ্যনেল স্পিৰিট এইটো লৈ পেলাই আমি এটা আলোচনা চক্ৰ আমি আৰম্ভ কৰিম এই আলোচনা চক্ৰত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক আমাৰ শৰীন্দ্ৰ বসুমতাৰী তেখেতে আহিব অহাকালি 5 তাৰিখ আমাৰ অন্তিম দিন এই শেষৰ দিনত আমি এটা মুকলি সভা আমি ইয়াত আয়োজন কৰিছোঁ সেই মুকলি সভাত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ করণীয় কাম আৰু বৰ্তমানৰ পৰিস্থিতিবিলাকক দাঙি ধৰিব ৰাইজক অৱগত কৰাব আৰু ইয়াৰ পিছত আমাৰ যি তামোলপুৰ অঞ্চলৰ যিমানখিনি জাতীয় সংগঠন আছে এই জাতীয় সংগঠনসমূহৰ আমাৰ নেতাসকলক সভাপতি সম্পাদক আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ হয়তো অহাকালিৰ যি মুকলি সভাখন হয়তো খুব মানে সফলমণ্ডিত কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ।